আজি এজন নিৰ্বাচিত সদস্য হিচাপে আৰু BTC চৰকাৰৰ ডেপুটি চিফ এক্সিকিউটিভ মেম্বাৰ হিচাপে দায়িত্বভাৰ লোৱাৰ পিছত প্ৰথম কাৰ্যালয়ত উপস্থিত হৈছোঁ আৰু বিশেষকৈ এই কাৰ্যালয় BTR অঞ্চলৰ ৩৫ লাখ জনসাধাৰণৰ উন্নয়নৰ চিন্তা চৰ্চা কৰা হয়, কাম কৰা হয় আৰু এই অফিচৰ জৰিয়তে গোটেই অঞ্চলৰ বিভিন্ন সমস্যা বিভিন্ন অভিযোগ পূৰণ কৰিবৰ কাৰণে সমাধান কৰিবৰ কাৰণে কাম কৰা হয়। সেইকাৰণে ইয়াত আমি পদাৰ্পণ কৰি প্ৰথমবাৰ পদাৰ্পণ কৰিলোঁ। তাৰপিছত যিহেতু এতিয়ালৈকে আমাৰ মাজত দপ্তৰ বিতৰণ কৰা হোৱা নাই আৰু দপ্তৰ বিতৰণ কৰাৰ পিছত আমি নিজৰ নিজৰ দায়িত্ব পালন কৰিম। আজি মাত্ৰ অফিচত আহি অফিচত যিসকল বিষয়ববীয়া আছে তেখেতসকলৰ লগত চিনা পৰিচয় হ'ল আৰু তেখেতসকলক এটা আহ্বান জনাইছোঁ যে আমাৰ BTR অঞ্চল পিছপৰা অঞ্চল আৰু ইয়াৰ বহুতো সমস্যা আছে। এই সমস্যা সমাধান কৰি এই অঞ্চল উন্নয়নৰ কাৰ্য ত্বৰান্বিত কৰাৰ দায়িত্ব যেন আমি সকলোৱে পালন কৰি এই সম্পৰ্কে তেখেতসকলক আহ্বান কৰা হৈছে আৰু আমি আশা কৰোঁ যে আগন্তুক 5 বছৰৰ কাৰণে যিহেতু ৰাইজে আমাক দায়িত্ব অৰ্পণ কৰিছে সেই দায়িত্ব আমি ঠিকমতে পালন কৰিম আৰু BTR অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ যি সমস্যা সেই সমস্যাসমূহ সমাধান কৰি বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ অভাৱবোৰ পূৰণ কৰি সকলোৰে সন্তোষজনক এটা সেৱা আমি আগবঢ়াম আৰু এই আশা কৰি আজি এই কাম কৰাৰ এটা সংকল্প লৈছোঁ আৰু আশা কৰোঁ ৰাইজে সন্তুষ্ট হ'ব পৰা কাম আমি নিশ্চয় কৰিবৰ কাৰণে সমৰ্থ হ'ম। বহুতো বছৰ বিশেষকৈ 34 বছৰ সংগ্ৰাম কৰিলে, তাৰে 19টা বছৰ সশস্ত্ৰ সংগ্ৰাম কৰিলে আৰু 15টা বছৰ অন্ততঃ অস্ত্ৰবিৰতি চুক্তি স্বাক্ষৰ কৰাৰ জৰিয়তে ভাৰত চৰকাৰৰ লগত আলোচনাৰ জৰিয়তে এটা সংগ্ৰাম চলালোঁ। এই দীৰ্ঘদিনীয়া সংগ্ৰামৰ পৰিসমাপ্তি হিচাপে আমি যোৱা 27 জানুৱাৰী এটা চুক্তি পালোঁ, যি চুক্তিৰ জৰিয়তে BTR বুলি এটা শাসন ব্যৱস্থা পাইছোঁ আৰু এই চুক্তিৰ জৰিয়তে একচুৱেলি মই ভাবিছিলোঁ যে মোৰ কাম কৰিবলগীয়া শেষ হ'ল, কৰিবলগা আৰু মোৰ নাই, মোৰ দায়িত্ব শেষ কৰিছোঁ বুলি ভাবিছিলোঁ। কিন্তু ৰাইজে তথাপি নেৰিলে যে ইয়াৰ পিছত আৰু বাকী কাম আছে। বিশেষকৈ যেতিয়ালৈকে ক্ষমতাত নাহে তেতিয়ালৈকে জনসাধাৰণৰ উন্নয়নৰ কাৰণে কাম কৰা অসুবিধা। সেইকাৰণে ৰাইজে বিচাৰে যে অন্ততঃ শাসনৰ ক্ষমতাত থাকি জনসাধাৰণৰ সমস্যা সমাধান কৰিবৰ কাৰণে কাম কৰক আৰু সেইকাৰণে নিৰ্বাচনত অৱতীৰ্ণ হ'লোঁ আৰু ৰাইজে বহুত আশীৰ্বাদ কৰি অনুগ্ৰহ কৰি সমৰ্থন কৰি নিৰ্বাচিত কৰিলে আৰু সঁচাকৈ মই সুখী, ৰাইজৰ ওচৰত মই কৃতজ্ঞ যে মোক এনেকুৱা এটা মৰম আদৰ দেখুৱাইছে আৰু তেওঁলোকৰ মৰমৰ কৃতজ্ঞতা মই নিশ্চয় জনাম আৰু তেওঁলোকৰ যি মৰম যিখিনি সমৰ্থন তাৰ আমি অন্ততঃ মই এজন নিৰ্বাচিত সদস্য হিচাপে তেওঁলোকৰ যি আশা সেইখিনি পূৰণ কৰিম। সংগ্ৰামৰত সময়ত আচলতে মই যিহেতু বড়ো সকলৰ এটা জনগোষ্ঠীৰ কথা মাত্ৰ কথা চিন্তা কৰি কাম কৰিছিলোঁ, কিন্তু এতিয়া ৰাজনীতিৰ আহিলোঁ আৰু ৰাজনীতিত সোমালে অকল এটা জনগোষ্ঠীৰ কথা চিন্তা কৰিলেতো নহ'ব। ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আছে, সকলো জনগোষ্ঠীৰ সমমৰ্যাদা, সম উন্নয়ন আৰু সম অধিকাৰৰ কথা চিন্তা কৰি আমি কাম কৰিব লাগিব আৰু আমি UPPL দল হিচাপে আমাৰ প্ৰিন্সিপাল আৰু আমাৰ আদৰ্শটো হৈছে BTR অঞ্চলত বসবাস আটাই জাতি জনগোষ্ঠীক সমমৰ্যাদা, সম অধিকাৰ আৰু সম উন্নয়নৰ ব্যৱস্থা দি আগুৱাই নিয়া আৰু এই কাম আমি নিশ্চয় সমাধা কৰিম। এইটো বহুতো বছৰ বিশেষকৈ 17টা বছৰে ৰাইজে যিখিনি আশা কৰিছিল সেইখিনি আশা বিগত চৰকাৰবিলাকে সমাধান কৰিব পৰা নাই আৰু এটা পৰিৱৰ্তনৰ প্ৰয়োজন হৈছে। চিন্তাধাৰা মানুহৰ বিশেষকৈ কাম কৰাৰ পদ্ধতি ইত্যাদিৰ পৰিৱৰ্তন হোৱাৰ প্ৰয়োজন অনুভৱ আমি কৰিছোঁ আৰু প্ৰয়োজন আমি সলনি হোৱাটো বিচাৰোঁ, পৰিৱৰ্তন হোৱাটো বিচাৰোঁ আৰু বিশেষকৈ যেতিয়ালৈকে আমাৰ গোটেই ছিষ্টেমটো পৰিৱৰ্তন নহয়, সলনি নহয়, তেতিয়ালৈকে আমাৰ এই অঞ্চলত
কাম কৰাৰ যি মানসিকতা সেইখিনি নাইকিয়া হৈ থাকিব আৰু কাম কৰা মানুহৰ কাম কৰা স্পৃহা আৰু মানসিকতা যদি নাইকিয়া তেতিয়াহ'লে সেই অঞ্চলৰ কেতিয়াও উন্নতি নহয় আমি উন্নতি বিচাৰোঁ আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা মিলা প্ৰীতি আৰু শান্তি বিচাৰোঁ আৰু সেইখিনি আমি সমাধান কৰাৰ জৰিয়তে অঞ্চলটোত আমি উন্নয়নৰ কাম ত্বৰান্বিত কৰিব পাৰিম সেই বিশ্বাস আমাৰ আছে আমি ৰাইজক বিগত নিৰ্বাচনৰ সময়ত বহুত প্ৰতিশ্ৰুতি দিছোঁ আৰু এই প্ৰতিশ্ৰুতি আমি নিশ্চয় সম্পূৰ্ণৰূপে পালন কৰি অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰিম মইতো বিচাৰোঁ যে NDPৰ যিসকল কেডাৰ বা যিসকল কৰ্মী নিৰ্বাচনৰ সময়ত ভাগ হৈ গ'ল তেওঁলোকে আমাৰ লগত আহক আমি যিহেতু চৰকাৰত বহিছোঁ আৰু এগ্ৰিমেণ্টৰ জৰিয়তে NDPৰ কৰ্মীসকলৰ কাৰণে বহুতো কৰিবলগীয়া বাকী আছে আৰু সেইখিনি কৰিবৰ কাৰণে চৰকাৰ পক্ষত থাকিলে বেছি সুবিধা হয় আৰু সেইকাৰণে আমি যিহেতু এতিয়া চৰকাৰত আছোঁ বাকী NDPৰ কেডাৰসকলৰ সমস্যাৰ কামখিনি আমি সমাধান কৰিব লাগিব সেইকাৰণে তেওঁলোক আমাৰ লগত আহিলে ভাল হয় সেইটো আমি বিচাৰোঁ আমাৰ তৰফৰ সেইকাৰণে তেখেতসকলৰ ওচৰত আহ্বান যে যিসকল NDPৰ কৰ্মী আছে তেওঁলোকে আহক চৰকাৰৰ লগত সহযোগ কৰক আৰু NDP হিচাপে যিখিনি চৰকাৰৰ পৰা সা সুবিধা পোৱাৰ এটা বাকী হৈ আছে এতিয়া সেইখিনি পাবৰ কাৰণে আমি আটাই কাম কৰক তাৰ কাৰণে এটা আহ্বান জনাইছোঁ তেনেকৈ আবদ্ধ কৰা নাই আমি UPPL হিচাপে একক সংখ্যাগৰিষ্ঠতা নাপালোঁ তাৰপিছত আনহাতে BJP এটা ৰাজনৈতিক দল তেওঁলোকে সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে আৰু সেইকাৰণে আমাৰ বিশেষকৈ তিনিটা ৰাজনৈতিক দল UPPL BJP আৰু GSP এই তিনিটা ৰাজনৈতিক দল যৌথভাৱে চৰকাৰ গঠন কৰাৰ কাৰণে আগবাঢ়ি আহিল আৰু সেই বিষয়খিনি সুমীমাংসা কৰিবৰ কাৰণে আমি তিনিটা ৰাজনৈতিক দলে একেলগে বহি কোনা কথা কৰিব লগা হ'ল আলোচনা কৰিব লগা হ'ল আৰু বহুতো আলোচনা বিলোচনা কৰাৰ পিছত এটা ফাইনেল কিবা এটা সিদ্ধান্তৰ উপনীত হ'ব পাৰিলে যে আমি যৌথভাৱে চৰকাৰ গঠন কৰিম আৰু সেইখিনি আলোচনা কৰোঁতে বিভিন্ন যিহেতু বহু সমস্যা বহুতো বিসৰ্গ আহি পৰে এইবিলাক আলোচনা কৰি সমাধান কৰি আমাৰ যথেষ্ট টাইম হৈছে সেইকাৰণে আমি লীলাহঁতলে একেলগে বসবাস কৰি এই কথাখিনি সমাধান কৰিব লগা হৈছে আৰু সেইকাৰণে আমি প্ৰায় 2-3 দিন ধৰি লীলা হোটেল থাকিব লগা হৈছে আমাক কোনো আবদ্ধ কৰি ৰখা নাই কিন্তু প্ৰয়োজনত আমি এই গোটেইখিনি সিদ্ধান্ত লোৱাৰ ফাইনেল শ্বেপ দিয়ালৈকে আমি হোটেলত থাকিছোঁ আজি 3 দিন আগতে যেতিয়া চৰকাৰ গঠন কৰিছোঁ চৰকাৰ গঠন কৰা হ'ল বুলি যৌথ চৰকাৰ গঠন কৰা হ'ল বুলি ঘোষণা কৰা হ'ল তাৰপিছতো লিলি হোটেলৰ পৰা ফ্ৰীকৈ ওলাই নহাৰ কাৰণে মানুহবিলাকৰ মাজত এটা গুজব ওলাইছিল যে BTCৰ চৰকাৰ লিলি হোটেলৰ পৰা চলাব নেকি কাৰ্যালয় তাতেই চলাব নেকি তেনেকৈ এটা গুজব ওলাইছিল মই তেখেতসকলৰ সন্দেহ তেখেতসকলৰ গুজব খণ্ডন কৰি কৈছোঁ যে আমি এতিয়া মুকলিমূৰীয়াভাৱে ওলাই যিহেতু আমাৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰত আৰু কোকৰাঝাৰৰ পৰাই আমি কাম কৰিম কোকৰাঝাৰৰ পৰাই গোটেই বিটিআৰ অঞ্চলত 35 লাখ জনসাধাৰণৰ সেৱা কৰিম তেওঁলোকৰ সমস্যা সমাধান কৰিম আৰু তেওঁলোকৰ উন্নয়নৰ কাৰণে আমাৰ অফিচৰ পৰা আমি কাম কৰিম